হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুদিন পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিলোঁ। ভিডিঅ'টো যোৱাকালিৰে আছিল। ঘৰৰ পৰা আহি আছিলোঁ আৰু চাওকচোন আহাৰ সময়ত এনেকৈ আৰোহী কোলাত উঠিছে। একেবাৰে কোলাৰ পৰা নামিব বিচৰা নাই। তাইও বাইকত উঠিছে আৰু ঘূমি আছে নে আজিকালি। তাইও মানে চবকে চিনি পোৱা হৈছে, মানে আণ্টিহঁতক ইমানে ভাল পায় তাই। একেবাৰে লগত আহিব খুজি আছে। এয়া বাইকত উঠিছে আৰু নানামেই। উপায় নাপায় তাইক ঘৰৰ সন্মুখতে 2 পাকমান ঘূৰালোঁ বাইকত বহাই। শেষত কিবা কৰি তাইক বাইকৰ পৰা নমাই দি লগালগ আমি গুচি আহিলোঁ। আৰু এয়া চাওক কেনেকৈ কান্দি আছে। আৰু আহি এয়া ৰাস্তা পালোঁ, আমাৰ এয়া কাৰিপাৰাত সোমোৱা ৰাস্তাটো। আৰু চাওকচোন কেইদিনমান আগতে ৰাস্তাটো বহুত ধুনীয়া লাগিছিল, মানে দুইফালে ধানবিলাক যে আছিল আৰু গছৰ পাত চাত আজিকালি নোহোৱা হৈ গৈছে, সেইকাৰণে পুৰা শুকান পৰিৱেশ। আজিকালি কিবা চাৰিওফালে ধূলি মাকতি, চব ভাল নলগা হৈছে। কেইদিনমান পিছত গছৰ পাত চাত মেলিলেহে ভাল লগা হৈ যাব। আৰু এয়া চাওক ঘৰত আহিয়ে আমি বগৰী খোৱাত লাগি গৈছোঁ। মানে আহোঁতে ঘৰৰ পৰা বগৰী লৈ আহিছিলোঁ আৰু এতিয়া খাব লৈছোঁ। ৰ'দৰ সময়ত এনেকৈ চবে মিলি বগৰী খালে ভাল লাগে। ঘৰত যিহেতু থকা নহ'ল, মোৰ এটা দিনহে আছিলোঁ, বগৰী খাবলৈ সময়ে নাপালোঁ। চ' ইয়াতে আহি এয়া চুটিৰ লগত বহি মই বগৰী খাই আছোঁ। বইল বগৰী নহয়, মিঠা বগৰীও। চাং কিমান ইপিনে চাওক, এয়া ৰুণুৱে গাৰা খান্দি কি উঠাই আছে আপোনালোকক দেখুৱাওঁ। এয়া চাওকচোন কিমান ডাঙৰ গাৰা খুন্দিছে। আৰু ইয়াতে মানে মাছ আলু আছে। মাছ আলু এটা হৈছিলে, আমি মাছ আলু বুলি কওঁ। আৰু কোনোবাই বাৰু কাঠ আলু বুলি কয়, কোনোবাই আকৌ গাছ আলু বুলি কয়। আমি মাছ আলু বুলিয়ে কওঁ। এয়া ৰুণুৱে খান্দি খান্দি উঠাই আছে। আপোনালোকে এইখিনি দেখা পাইছে, কিন্তু ইয়াৰ পৰা আকৌ 2-3 দিন আগতে খান্দি ওলোৱা হৈছিল। বহুত ডাঙৰ, যিমান ডাঙৰ গাৰাখন দেখা পাইছে সিমান ডাঙৰে এটা আলু হৈছিল। প্ৰায় 18-20 কেজিমান হ'ব নেকি। 4-5 দিন বেচাই হ'ল আলুটো। এয়া চাওক, আৰু তলত বহুত আছে, উঠাই আছে। এয়া ভাঙি ভাঙি উঠাই আছে। উপায় নাই আৰু আজি মানে উঠাই শেষ কৰিবই আৰু কিমান উঠাব নহ'লে। ইতিমধ্যে 500-700 টকাৰ বিক্ৰী কৰা হৈয়ে গ'ল আলু আমাৰ। আৰু খায়ো ভাল লাগে, আলুটো বহুত গলি যায়। এনেকৈ সেইবিলাক আলু মাছেদি বনাই খালে বিৰাট ভাল লাগে, সেইকাৰণে আমি মাছ আলু বুলি কওঁ। ইপিনে মই বনাই আছোঁ আলু, আৰু এয়া আমাৰ ৰুণুৱে তাই খাব মান কচু দি তাই মাছ বনাব। আৰু এই চাওকচোন মান কচু কেনেকৈ কাটিব লাগে। মান কচু আচলতে মই বাকলি চিলাব নাজানো, এয়া তাইয়ে চিলাই দি আছে। মানে বহুতকৈ কাটি পেলাব লাগে। এয়া চাওক, একেবাৰে মাজৰখিনিহে ৰান্ধিলে বোলে বেছি গলি যায়। আৰু এতিয়া মই ইয়াতে এয়া আলুখিনি বহাই দিছোঁ, মানে আলুখিনি আগতে সিজাব দিছোঁ। তেতিয়া আলুৰ বিজলীয়া ভাৱখিনি ওলাই যাব। যিহেতু আলুটো বহুত পিছল হয়, মাছ আলুটো, সেইকাৰণে এনেকৈ আগতে সিজাই লওঁ আমি। আলুটোৰ ৰেচিপিটো আপোনালোকক দেখুৱাওঁ মই কেনেকৈ বনাইছোঁ। এতিয়া চাওক, আলুটো প্ৰথমতে কাটি ধুই লৈ এনেকৈ সিজাই লৈছোঁ। আৰু এতিয়া মই কেৰাহী বহাই দি কেৰাহীত দিছোঁ মিঠাতেল। মিঠাতেলটো মই অলপ বেছিকৈ দিম। তাৰপিছত মই ইয়াতে দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ বটি লোৱা, এয়া দি দিছোঁ। দি অকণমান সময় মই লৰাই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। এতিয়া মই মছলাখিনি ৰেডি কৰিম। মছলাত মই লৈছোঁ জিৰা গুড়ি, জ্বালা গুড়ি আৰু হালধি গুড়ি। গোটেইখিনি মই পানী দি এটা মিশ্ৰণ বনাই লৈছোঁ। আৰু এতিয়া মই পিঁয়াজখিনি ভাজি থকা পিঁয়াজখিনিৰ ওপৰত সেই মিশ্ৰণটো ঢালি দিছোঁ। দি অকণমান সময় লৰাই ভাজি ল'ম। তাৰপিছত মই ইয়াতে নিমখ দি দিম, আৰু নিমখখিনিও মই ভাল কৰি গলাই মেলি দিম। যিহেতু মই আলুখিনি আগতে সিজাই লৈছোঁ, সেইকাৰণে মছলাখিনি যাতে ভালকৈ আলুত সোমাই যাব পাৰে, সেইকাৰণে মই এনেকৈ পানী দি মিক্স কৰিহে মছলাখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া চাওক গাইজ, এয়া মোৰ মছলাখিনিৰ পৰা তেল ওলাই আহিছে। আৰু এতিয়া বুজিব লাগিব মোৰ মছলাখিনি একেবাৰে ৰেডি হৈ গৈছে। চ' এইখিনি সময়তে মই আলুখিনি দি দিছোঁ। দি ভালকৈ লৰাই আলুখিনিৰ ভিতৰত যাতে মছলাখিনি সোমাই যায়, সেনেকৈ মই ধুনীয়াকৈ লৰাই দি আছোঁ। দিয়াৰ পিছত মই ইয়াতে দি দিম পানী। আৰু যিহেতু আলুখিনি মোৰ আগতে সিজোৱা আছে, চ' যিখিনি পানী মোৰ জোলৰ কাৰণে লাগিব সেইখিনি পানীহে মই ইয়াতে এড কৰি দিম।
আৰু তাৰপিছত মই ঢাকনি এখনেৰে ঢাকি অলপ সময়ৰ কাৰণে হ'বলৈ দিম। আৰু এতিয়া অলপ সময় পিছত মই ঢাকনিখন খুলি চাইছোঁ। এয়া চাওক পানীখিনি পূৰা উতল আহি গৈছে। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছ দিয়াৰ পিছত আৰু ঢাকি অলপ সময় হ'বলৈ দিম। অলপ সময় পিছত ঢাকনিখন আকৌ খুলি চালোঁ। এয়া চাওক বহুত ধুনীয়াকৈ আলুখিনি সিজি গৈছে আৰু জোলখিনিৰ লগত মিলি গৈছে। চ' আলুৰ আঞ্জা মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আৰু অলপ সময় মই জোলটো যিহেতু অলপ বেছি দেখা পাইছোঁ, অলপ সময় কমিবলৈ দিম। দি আলুৰ ৰৈ যোৱা বাকলিখিনি মই দি দিছোঁ এয়া ছাগলী দুজনীক। আৰু চাওকচোন বহুত ধুনীয়াকৈ ছাগলী দুজনী খাই আছে। আৰু ছাগলী দুজনীক খাবলৈ দি আহি আকৌ আহিলোঁ মই আঞ্জাটোৰ ইপিনে। আৰু এয়া চাওক মোৰ আঞ্জা একেবাৰে খাবলৈ ৰেডি হৈ গ'ল। মাছ আলু আৰু মাছৰ আঞ্জা মোৰ ৰেডি হৈ গ'ল। আপোনালোকে কোনে কোনে খাই ভাল পায়